গুড মৰ্ণিং ছাৰ। হ'ব। ছাৰ আমি উঠি থকা নাই নহয়, বহিলোঁ নহয়। ছাৰ আপোনাৰ কিবা চকুৰ প্ৰব্লেম হৈছে নি? কালি মদৰ পৰিমাণটো বেছি হ'ল যেন পাইছোঁ। আজি একো দেখোন ধৰিবই পৰা নাই। কিবা কৈছে নি ছাৰ? একো নাই কোৱা। ঐ ৰমেন, ছাৰক কি হৈছে গম পাওঁ নি? কি হ'বনো তাৰ? কালি মদ খাই চাগে ক'ত পৰি আছিলে, আজি চকুৱে জলক তপক দেখিছে। সেইটোৱে হয়, মদাহী মানুহৰ সেইটোৱে গতি হয় আৰু। ঐ দিনা, তহঁতৰ লগৰ ৰাতুল নাই সানিও? ছাৰ সি আহিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে অহা নাই, কেলে জানো? হয় নেকি? তেনেহ'লে আহিব। সেইটোতো সদায় দেৰিকেই আহে। পঢ়া শুনাত মন নাই, ঘৰত সোমাই থাকিব অকল। সোমাব পাৰোনে ছাৰ? সোমাই আহ। ঐ ৰচোন, এইবোৰ কি পিন্ধি আহিছ? ছাৰ কাপোৰ আকৌ, আপুনি দেখা নাই নি? আপোনাৰ চকু বেয়া হ'ল নি? মই বুজি পাইছোঁ, তই কাপোৰেই পিন্ধি আহিছ, কিন্তু এইবোৰ কি কাপোৰ পিন্ধি আহিছ? স্কুললৈ ক'ৰবাত এইবোৰ কাপোৰ পিন্ধি আহে নি? সেইটোও নাজানো। সেইটো কাৰণেতো এইবোৰ কাপোৰ পিন্ধি আহিছোঁ না, আজিকালি যুগৰ কাপোৰ তেনেকুৱাই। হ'ব, তই মোক আজিকালি যুগৰ জ্ঞান দিব নালাগে। প্ৰথমতে তোৰ পঢ়াৰ ব্ৰেইনটো ঠিক কৰ, আৰু কাইলৈৰ পৰা এইবোৰ কাপোৰ পিন্ধি নাহিবি। ছাৰ আপুনিনো কি জানে? আপুনিতো মদ খোৱাৰ বাহিৰে একো নাজানে নহয়। আজিকালি যুগৰ কাপোৰ আপুনি পিন্ধি পাইছে জানো? মানে ইহঁতিও গম পালে মই মদ খোৱাৰ কথা, এতিয়াহে সৰ্বনাশ হ'ল। ঐ হ'ব এতিয়া, নিজৰ জেগাত বহগৈ যা, মোক তৰ্ক কৰি থাকিব নালাগে। ঐ ৰমেন, তই কোৱা কথাটো সঁচা। ছাৰ সঁচাকে মদাহী হয়। এতিয়া কথাটো ওলাই পৰিলে নহয়। মইতো আগৰ পৰাই জানো সি মদাহী বুলি। কালি যে কৈছিলো মই নেওতা মুখস্থ ল'ম বুলি, চবৰে মুখস্থ হৈ আছেনে? অলপ পাৰিম ছাৰ। আৰু ৰমেন তোৰ মুখস্থ হৈ আছেনে? ছাৰ ময়ো অলপ পাৰিম আৰু। অলপ পাৰিলে নহ'ব নহয়, গোটেইখন মুখস্থ দিব লাগিব। তোক মই কাহানী বাই কৈছো নহয়, নেওতাখন মুখস্থ দিব লাগিব বুলি। তই উঠিয়াই পিনি যোগ নেওতাখন চবকে গাই শুনোৱাচোন। ছাৰ নেওতা মুখস্থ আছে নহয়, আকৌ আপুনি নেওতা মুখস্থ ল'ব নালাগে আৰু। নালাগে নহয়, লাগিব। তহঁতি ঘৰত কি পঢ়িছ তাকে মই প্ৰমাণ কৰি চাব লাগিব। হ'ব এতিয়া ফিচিং কৰি থাকিব নালাগে, নেওতাখন মাত। আৰম্ভ কৰোঁ নে ছাৰ? আৰম্ভ কৰ। ছাৰ যোগ নেওতাখন নহয় জানো? কোনটো শাৰী মাতিব লাগিব? যোগ নেওতাখনৰ প্ৰথম শাৰীটোকে মাত। 1 1 11 1 2 12 1 3 13 1 4 14 1 5 15। ঐ গৰু গাধৰ, এইবোৰ কাৰ মূৰটো মাতিছ? নেওতা মাতিছো আকৌ ছাৰ, আপুনিয়ে কৈছিলে দেখোন নেওতা মাতিবলৈ। 1 1 11 কোনখন নেওতাত পালি? ছাৰ আজিকালি যুগৰ নেওতাত পাইছো আকৌ। গৰু, আজিকালি বা আগৰ যুগৰ বুলি নেওতা নাই, নেওতা এখনেই। মুখস্থ কৰিব নোৱাৰ যে, সেইকাৰণে এতিয়া যি টি বকিছ। সেইটো বুলি নহয় ছাৰ, আজিকালি আৰু আগৰ যুগৰ নেওতাৰ মাজত পাৰ্থক্য আছে। আগৰ যুগৰ নেওতাত 1 1 2 হৈছিলে, কিন্তু আজিকালি যুগৰ নেওতাত 1 1 11 হৈছে। তোৰ মোৰতো হৈছে, তোক মই কৈ আহিছো দেখোন আগৰ পৰা 1 1 2 বুলি। তই 1 1 11 ক'ৰ পৰা পালি? তই মোক বুজাই দেচোন, 1 1 11 কেনেকৈ পালি? ছাৰ চাওক আপুনি, যেতিয়া আমি 1ৰ লগত 0 লগাই দিওঁ তেতিয়া সি 10 হৈ যায়, আৰু আমি 1ৰ লগত 1 লগাই দিলে 11 নহ'ব জানো? গৰু, সেইটো 0 লগতহে খাটে। 1 1 2 হয়, 1ৰ পিঠিত 1 নবহে নহয়। আপুনিহে নাজানে ছাৰ, 1 1 2 নহয়, 1 1 11 হয়। হ'ব দে, তোক বুজোৱাতকে নুবুজোৱাই ভাল, মোৰে ভুল হৈছে দে। ঐ ৰাতুল, তই যা এতিয়া। হ'ব ছাৰ। এই গৰুটোৱে মানে বুজালেও বুজি নাপায়, আৰু বুজিবলৈও চেষ্টা নকৰে। দেখিলি না টপাক কেনেকে হৰুৱাই দিলো। হ'ব বৰ গৌৰৱৰ কাম কৰিলি আৰু। যিয়ে নহওক টপাই চুট পাবহে লাগে, তাৰ দেখোন বৰ উস্তাদি কথা। তহঁতি মানে আকৌ কথা পতাত লাগি গলি হয় নাই? ছাৰ আমি কথা পতা নাই নহয়, নেওতাহে মুখস্থ কৰি আছো। হ'ব, তহঁতি মোক শিকাব নালাগে। তহঁতি নেওতা মুখস্থ কৰা মানুহ নে কথা পতা মানুহ মই ভালকে চিনি পাওঁ। ৰমেন তই উঠিয়া, এইবাৰ তই মুখস্থ দেহি আহ। ছাৰ নালাগে নেকি, মোৰ মুখস্থ হৈ আছে। মই যি কৈছো তাক শুনিবি। তোক মই মুখস্থ দিবলৈ কৈছো, তই মুখস্থ দেহি আহ। বেছি পেকাই নাথাকিবি। গৈছো ছাৰ।
ঐ মোৰ ফালে চাই থাকিব নালাগে, নেওতা মতা আৰম্ভ কৰ। হে ভগৱান, ইয়াৰ ওচৰৰ পৰা কেতিয়া শান্তি পাম। আৰম্ভ কৰোঁ নে ছাৰ? আৰম্ভ কৰ। একৰ লগত এক যোগ কৰিলে একে একে 11 হয়। দুইৰ লগত এক যোগ কৰিলে 2 একে 21 হয়। তিনিৰ লগত এক যোগ কৰিলে 3 একে 31 হয়। ঐ 4ৰ লগত একযোগ কৰিলে 4 একে তোৰ মূৰটো হয়, বুজিলি? তোৰ মূৰটো বকিছ এইবোৰ। আজিলৈকে নেওতাখন মুখস্থ কৰিব নোৱাৰিলি। কাৰ ঘৰে ঘৰে আম আছে, কাৰ ঘৰে ঘৰে বগৰী আছে, তাক বিচাৰি ফুৰিবি। ছাৰ, আজিকালি মই সেইবোৰ বিচাৰি নুফুৰোঁ নহয়। আজিকালি মই ঘৰতে থাকোঁ ছাৰ। ঘৰত নেওতাখন মুখস্থ কৰি থাকিব নোৱাৰ। ছাৰ, মই স্কুললৈ অহা আগলৈকে মুখস্থ আছিলে, কিন্তু এতিয়া পাহৰি থাকিলোঁ। ঠিকেই কৈছ, স্কুলত সোমালে চব বস্তু পাহৰি যাওঁ বুলি, হয় নাই? ৰমেনে কিন্তু বৰ ধুনীয়া নেওতা মাতিছে দেই। তই ঠিকেই কৈছ, সি বৰ ধুনীয়া নেওতা মাতিছে। তপা ছাৰৰ মূৰ এনেই গৰম হৈ আছে আৰু গৰম কৰি দিছে। ঐ ৰমেন, শুন, কাইলৈ মোক ভালদৰে নেওতা মুখস্থ লাগিব। আজিলৈ এৰি দিছোঁ, এতিয়া যা। হ'ব ছাৰ, মুখস্থ কৰিয়ে নিম কাইলৈ। তই সদায় সেই খাওকে কৰ, কিন্তু মুখস্থ মই এদিনো নাপাওঁ। কিন্তু কাইলৈ কিন্তু লাগিব দেই। ছাৰ, আপুনি কাইলৈ চিন্তাই নকৰিব, মই মুখস্থ কৰিয়ে নিম নহয়। সেইটো সময়ত দেখা যাব। এটা কথা সত্য কিন্তু, তহঁতি জীৱনত একো কৰিব নোৱাৰিলেও ধ্বংসটো হবি, সেইটো খাটাং। সেইটোতো হ'মেই ছাৰ। তেন্তে আজিলে হ'ব। কাইলৈ কিন্তু মই আকৌ নেওতা মুখস্থ ল'ম। এইবাৰ কৰি আনিবি। মই এতিয়া যাওঁ। হ'ব, কৰি আনিম ছাৰ, আপুনি টেনশ্যনেই নকৰিব।